মুখ্যমন্ত্ৰীয়ে যে সহায় কৰিছে সেইখিনি নিজৰ তেওঁ দৰমহা টকাৰে সহায় কৰা নাই। এটুপি পানী খাবও ককবকাই আছিলে, এসাঁজ ভাত খাব পোৱা নাছিলে। সেই সময়ত পানীত নামি, ভৰ পানী, ডিঙিলৈ পানী আছিলে, সেই পানীত নামি মামাই পানীত নামি বোকা খচি বানাক্ৰান্ত লোকসকলৰ ওচৰলৈ যোৱাৰ লগতে একদম বাহ বাহ হৈ গ'ল। ইমান দিনে যে প্ৰথম অৱস্থাত আমাৰ ইনফ্লুৱেঞ্চাৰসকল, কণ্টেণ্ট ক্ৰিয়েটৰসকল, ৰাইজৰ মানুহ ধুবুৰীৰ পৰা শদিয়ালৈ গোটেই মানুহ গৈ সহায় কৰিলে, সেই মানুহখিনি এতিয়া ক'ৰবাতে হেৰাই গ'ল। কথাটো হয়নে নহয় আপোনালোকে মোক জনাব। এই কথাখিনি নকওঁ বুলি ভাবিও মানে ছ'চিয়েল মিডিয়াখনত ইমানেই হুলস্থুল হৈ আছে, সেইখিনি দেখি ক'বলগীয়া হ'ল। আৰু মুখ্যমন্ত্ৰীয়ে যে সহায় কৰিছে সেইখিনি নিজৰ তেওঁ দৰমহা টকাৰে সহায় কৰা নাই, সেইখিনিও তেওঁ সাহায্য বিচাৰিছে। সকলোৱে সেইটো গমেই পাইছে সেইটো কথা। তাৰপিছতহে সেই টকাৰ পৰা কিমান কোটি টকা উঠিছে, তাৰ ভিতৰত সেই অলপ অলপ টকা ৰাইজক দি সহায় কৰি আছে। ভাল পাইছোঁ, ৰাইজক সহায় কৰক, কাৰণ গোটেই অৱস্থা বেয়া হৈ গৈছে। কিন্তু আমাৰ প্ৰথম অৱস্থাত যে ৰাইজে সহায় কৰিলে, ইনফ্লুৱেঞ্চাৰসকলে সহায় কৰিলে, যেতিয়া এটুপি পানী খাবও ককবকাই আছিলে, এসাঁজ ভাত খাব পোৱা নাছিলে, সেই সময়ত পানীত নামি, ভৰ পানী, ডিঙিলৈ পানী আছিলে, সেই পানীত নামি ইনফ্লুৱেঞ্চাৰসকলে গৈ বহুতকে সহায় কৰি থৈ আহিল। এতিয়া যেতিয়া মুখ্যমন্ত্ৰীয়ে সেই টকাখিনি আগবঢ়াইছে, কাৰোবাক 15,000 দিছে, কাৰোবাক 5 লাখ দিছে, কাৰোবাক 25,000 টকা দিছে, যাৰ যিমান প্ৰয়োজন সিমানখিনি তেওঁক দিছে। সকলোৱে সেই প্ৰথম যি সহায় কৰিছিলে সেই মানুহখিনিৰ কথা পাহৰি গৈছে। মই কৈছিলোঁ যে এই মানুহখিনিক সকলোৱে পাহৰি যাব। এতিয়া টকা ডাঙৰ টোপোলা দেখি সকলোৱে পাহৰি গৈছে। আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ পকেটৰ পইচা দিয়া নাই, কিন্তু সেইটো মনত ৰাখিব।